আমার খাস কৰি নুৰুল গেদা ইয়াত থাকিব নোৱাৰে ইয়াতে কাৰণ আমাৰ ইয়াতে সব দুখীয়া মানুহ এই সন্ত্ৰাস আহি ইয়াতে আহি এই নুৰুল গেদা বুলি কয় তাৰ ডাক নাম গেদা নুৰুল ইছলাম হ্যাঁ ঠিকাদার নাম পাইছে কি এক নম্বৰ চুৰ সি চুৰ কৰি ইয়াতে এই গাঞ্জা বিক্ৰী কৰা এই ড্ৰাগছ অমুক তমুক এইবিলাক আনি ইয়াতে আমাৰ ল'ৰাবিলাকে বেয়া কৰি দিছে আপোনালোকৰ সমাজৰ পৰা একো পদক্ষেপ লোৱা নাছিল নেকি সমাজৰ পৰা আমি নাজানোৱে আজি ধৰা পৰিলে ইয়াতে মই 1 বছৰ আজি চিচি কেমেৰা লগাইছে আজি ধৰা পৰিছে চিচি কেমেৰা এতিয়া আপোনালোকে প্ৰশাসনক কি ক'ব আমি ইয়াৰ পৰা তাক গুচাই দিব লাগে তাক খাস কৰি তাক গুচাই দিব লাগে বাকী আমাৰ ইয়াতে পৰিৱেশ বেয়া কৰা মানুহ কোনেও নাই বহুত ঝামেলা কৰলাক দেই বহুত ঝামেলা কৰলা তাইয়ে গেদি কয় ইয়াৰ লগত আৰু কোনোবা আছে নেকি ৰাতি 12টা 11টা 2টা 3টা লৈকে মানুহ হাতে গমা সি গাড়ী লৈ যায় আহে এতিয়া কোনে আহে কোনে আমি আমি কৰিব নোৱাৰো আমি 3টাত উঠা মানুহ সি গোটেই ৰাতি মানুহ লৈ যায় আনি আহে তাৰ ঘৰত মানে ই আহি থাকে তিৰিৰ ব্যৱস্থা আছে তাৰ তিৰিৰ ছোৱালীৰ ব্যৱস্থা আছে ছোৱালীবিলাক আহে ইয়াতে খাৰা হৈ থাকে তাতে খাৰা হৈ থাকে এইবিলাক আছে তাৰ নাৰীৰ ব্যৱস্থা আছে নাৰীৰ কেলেংকাৰী আছে সি কোনো ধৰ্মও নামানে কোনো মায়া মুৰব্বী নামানে আৰু এই গোটেইখিনি বদ্ধ আছে তাৰ মাৰ ঠিক আছে হসা ঠিক কথা আমি জানো মাকক ভাত খাব নেদে মাকক মাৰে নাকি মাৰে মাকক কি কয় কি মাৰে দিদি তুই মাৰে মাৰে তিরিশ মাৰে মাকক কাৰ মাকক মাৰে গেদাৰ মাকক মাৰে না চিন্তা কৰ এইখন ভিটাত এইখন যদি 50 দেখাই নাপায় সিলাই করে দিছ সিলাই করে দে সিলাই করে ইয়াকলা টোটাল হৈছে 5 লাখ ৰাতি লিখিলে ফটো ইয়াতে মাৰিলে বহুত কেনেকৈ ধনী হৈছে বহুত কৰি ন চাইকেল মেকানিকৰ পৰা বাইক ল'বি ন বাক্সাটো বেজিটো এতে দিলোঁ হা